আজি আমাৰ দেশখনৰ স্বাধীনতা দিৱস। এই উপলক্ষে মহামানৱ মহাত্মা গান্ধী আৰু আমাৰ মুক্তিযোদ্ধাসকলৰ মহান ত্যাগক মই গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আমি সকলোৱে জানো যে নিজ দেশৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তিয়ে হ'ল স্বদেশ প্ৰেম। স্বাধীনতা আনিবলৈ অসমতো কুশল কোঁৱৰ, কনকলতা, পিয়লি ফুকন আৰু মণিৰাম দেৱানৰ দৰে বহুজনেই নিজৰ মহামূল্যৱান জীৱন হেলা ৰঙেৰে দেশ মাতৃৰ হকে উৎসৰ্গ কৰি দিলে। আজি আমাৰ মুক্তিযোদ্ধাসকলক প্ৰণাম জনাই আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 1947 চনৰ 14 আগষ্টৰ সেই ৰাতিটোৰ পৰাই আমাৰ ভাৰতবৰ্ষৰ সকলো ইতিহাস, ভূগোল সকলো সলনি কৰি দিলে। সেই ৰাতিটোৰ পিছতেই ভাৰতবৰ্ষখন ইংৰাজৰ ৰাজত্বৰ পৰা স্বাধীন হৈছিল। 14 আগষ্টৰ দিনা গধূলিৰ পৰা বহু বৰষুণ দি আছিল। ৰাতি প্ৰায় 9 মান বজালৈকে ৰাইচন হিলছত প্ৰায় 5 লাখ মানুহ গোট খাইছিল আৰু বৰষুণো দি আছিল। ৰাতি প্ৰায় 10 মান বজাত চৰ্দাৰ পেটেল, জৱাহৰলাল নেহৰু, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু মাউণ্টবেটন ভাইচৰয় হাউচ পালেগৈ। 14 আগষ্ট 1948 চনৰ সেই ৰাতিটো 12 বজালৈকে অলপ সময়হে আছিল আৰু পণ্ডিত জৱাহৰলাল নেহৰুৱে এনেদৰে ভাষণ দিবলৈ আৰম্ভ কৰিলে। At the stroke of the midnight hour, when the world sleeps, India will awake to life and freedom. আৰু কেইটামান মিনিটৰ পিছতেই 12টা বাজিল আৰু 15 আগষ্টৰ সেই দিনটোৱেই ভাৰতৰ কাৰণে বহু আনন্দ লৈ আহিছিল। কাৰণ 190 বছৰৰ মূৰত ইংৰাজৰ শাসনৰ পৰা ভাৰতবৰ্ষৰ স্বাধীন হৈছিল। কিন্তু এই আনন্দৰ মাজত বহু দুখো আছিল। কাৰণ আমাৰ ভাৰতবৰ্ষত 3,46,734 স্কুৱেৰ কিলোমিটাৰ মাটি আৰু প্ৰায় 4,15 লাখ মান মানুহ এক মিনিটতে হেৰুৱাই পেলাইছিল। দেশখন দুটা ভাগত বিভাজিত হৈ পৰিল, হিন্দুস্তান আৰু পাকিস্তান। হিন্দুস্তান এনেই স্বাধীন হোৱা নাছিল। 15 আগষ্টৰ বহু আগৰ পৰাই ব্ৰিটিছক শাসন কৰিবলৈ লৈছিল। মহাত্মা গান্ধীয়ে জন আন্দোলনৰ পৰাই দেশৰ নতুন ক্ৰান্তিও আৰম্ভ হ'ল আৰু ইফালে সুভাষ চন্দ্ৰ বোস, আজাদ হিন্দু ফৌজে ইংৰাজক শান্তি দিয়া নাছিল আৰু দ্বিতীয় যুদ্ধৰ পিছত ইংৰাজ চৰকাৰৰ ইমানো সাহস নাছিল যে তেওঁলোকে ভাৰতবৰ্ষৰ শাসন কৰিব পাৰে। সেইকাৰণেই মাউণ্টবেটনক ভাৰতবৰ্ষত অন্তিম ভাইচৰয় বনোৱা হৈছিল। ইংৰাজৰ ৰাজত্বৰ পৰা ভাৰতবৰ্ষখন প্ৰথমে 3 জুন 1947 চনৰ দিনা স্বাধীন ঘোষণা কৰাৰ কথা আছিল। কিন্তু মহম্মদ আলী জিন্নাই পাকিস্তান নামৰ বেলেগ এখন দেশ বনোৱাৰ সিদ্ধান্ত ল'লে, যাৰ বাবে ভাৰতৰ বহু ঠাইত সাম্প্ৰদায়িক হিংসা আৰম্ভ হৈছিল আৰু এইবোৰ দেখি ইংৰাজে ভাৰতক অতি সোনকালেই স্বাধীন কৰিব লৈছিল। আৰু এটা প্ৰশ্ন যে ৰাতি 12টা বজাতেই কিয় সময় ল'লে? ইয়াৰ কাৰণ হ'ল ভাৰতবৰ্ষৰ জ্যোতিষীসকলৰ মতে 12 বজাত সময়খিনি দেশৰ স্বাধীনতাৰ বাবে শুভ আছিল আৰু এইটো সিদ্ধান্ত ল'লে যে পণ্ডিত জৱাহৰলাল নেহৰুৱে তেওঁৰ শাসন 14 আগষ্ট ৰাতি 12টা বজাত আগেয়ে শেষ কৰিব লাগিব আৰু এনেদৰেই হ'ল। 15 আগষ্ট ৰাতিপুৱা 8:30 মান বজাত পণ্ডিত জৱাহৰলাল নেহৰুৱে আৰু তেওঁ কেবিনেটৰ সকলো শপত গ্ৰহণ কৰিলে। ৰাতি ধাৰাসাৰ বৰষুণৰ পিছত
ৰাতিপুৱা বতৰ খুব ভাল আছিল। মানুহবোৰে অপেক্ষা কৰি আছিল স্বাধীন ভাৰতৰ পতাকাখন উৰুৱাটো নিজৰ চকুৰে চাবলৈ। ভাৰতৰ পতাকাখন পোনপ্ৰথমে জৱাহৰলাল নেহৰুৱে ৰাতি 12 বজাত চেণ্ট্ৰেল হলৰ পাৰ্লিয়ামেণ্টত উৰুৱালে আৰু দ্বিতীয়তে ৰাতিপুৱা 8:30 বজাত ব্ৰিটিছৰ পতাকাখন আঁতৰাই ভাৰতৰ পতাকাখন আকাশত উৰুৱালে। দেশবাসীৰ চকুত আনন্দৰ চকুৰ পানীয়ে ভৰি পৰিল আৰু এনেদৰেই ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিলে। এটা আচৰিত কথা, ইংৰাজবোৰ অতিথি হিচাপে আমাৰ দেশলৈ আহিছিল আৰু অতিথি হিচাপে বিদায় দিয়া হ'ল। অতিথি দেৱ ভৱ, এই সূত্ৰটো মানৱ জাতিয়ে কেতিয়াও পাহৰা নাই। লাগিলে অতিথিয়ে আমাক লুটপাট কৰিবলৈ আহক, ঠিক তেনেদৰেই অতিথিয়ে আছিল ইংৰাজ। গতিকে 1947 চনৰ 15 আগষ্টৰ দিনা এনেদৰেই আমাৰ দেশ স্বাধীন হৈছিল। শেষতে সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। জয় আই অসম, জয় হিন্দ।